নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আকৌ আপোনালোকৰ মাজলৈ মই মাছৰ নাম কেইটামান আপোনালোকক উল্লেখ কৰি দিম বুলি মই ভাবিছোঁ আৰু কি আৰু আৰম্ভই কৰোঁ আৰু একো নাই না আজি পুৰা ভাইৰি উঠাই লৈ আনিছোঁ আজি নামটো হৈছে মাছৰ নাম মই 10-12টা মান কম বুলি আপোনালোকৰ মাজত আছামিজটো আৰু মিচিঙত মাৰো আৰু পোনপ্ৰথমে 1 নম্বৰ গৰৈ মাছ গৰৈ মাছটো মিচিঙত হ'ব যে লেবুং মিচিঙত লেবুং আৰু মিচিঙতো দুটা ইউজ কৰে লেবুং বুলি কয় আৰু লেতুং বুলি কয় গৰৈ মাছটোক লেবুং অঙ আৰু লেতুং অঙ মানে লেবুং বুলি ক'ব পাৰে আপুনি লেতুং বুলি ক'ব পাৰে আৰু 2 নম্বৰ পুটি মাছ পুটি মাছটো এটো দুটা ইউজ কৰে পুটি মাছটো আমাৰ মিচিং মানে যে কিছুমানে কয় পৰটাক আৰু কিছুমানে কয় মৰটাক পুটি মাছটোক মিচিং মানুহে কয় যে দুটা ইউজ কৰে যে কিছুমানে কয় পৰটাক কিছুমানে কয় মৰটাক পৰটাক মৰটাক দুটাৰ পিছত আপুনি যোনটো ভাল পায় ইউজ কৰিব পাৰে আৰু 3 নম্বৰ ৰৌ মাছটো কৈছে যে মমুক অঙ ৰৌ মাছ আৰু শাল মাছটো কৈছে যে তালে অঙ একদম ডাঙৰ নহয় জানো এটা আমাৰ মিচিঙত তালে অঙ বুলি কয় আৰু 5 নম্বৰ শিঙি মাছ এইটো শিঙি মাছটো হৈছে যে আমাৰ মিচিঙত বাইক অঙ শিঙি মাছটো বাইক অঙ বুলি কয় আৰু 6 নম্বৰ ইঙৰা মাছটো হৈছে যে নাৰেং অঙ ইঙৰা মাছটো নাৰেং অঙ বুলি কোৱা হয় আৰু 7 নম্বৰ কাৱৈ মাছটোক মিচিঙত কোৱা হয় কিংগং অঙ কাৱৈ মাছটো মিচিঙত কোৱা হয় কিংগং অঙ 9 নম্বৰ চেলকণাটো হৈছে যে মিচিঙত পবেল বুলি কোৱা হয় পাতলাটো যে এইটো পবেল বুলি কোৱা হয় আৰু দৰিকণাটো হৈছে যে জম্মং অঙ বুলি কোৱা হয় দৰিকণা মাছটো জম্মং অঙ বুলি কোৱা হয় আৰু 10 নম্বৰ মিছা মাছটোকো দুটা ইউজ কৰে এটা মিছা মাছটো কিছুমানে কয় তাচুম অঙ আৰু কিছুমানে কয় টিকচুম বুলি কোৱা হয় কিছুমানে তাচুম বুলি কয় মিছা মাছটো আৰু 11 নম্বৰ বেচেলি মাছটো কিন্তু সৰু পৰা বহুত ভাল পাওঁ মই বেচেলি মাছটো আমাৰ মিচিঙত কয় মিচাপ অঙ বুলি কোৱা হয় আৰু 12 নম্বৰ কলিয়না মাছটোক মিচিং মানুহে কয় কাৰ্মি অঙ কলিয়নাটো কাৰ্মি অঙ বুলি কোৱা হয় বন্ধু বান্ধৱীসকল আৰু মই ইমানে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ভিডিঅ'টো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু কমেন্ট কৰি নিশ্চয় জনাব আৰু কমেন্ট কৰি জনাই মোক আপোনালোকে ক'ব যে আমাৰ মিচিং মানুহবিলাক ক'ব যে মোৰ মিচিং কথাবিলাক যে লেংগুৱেজটো আপোনালোকৰ মাজত মিলিছেনে নাই আপোনালোকে এই মাছৰ নামবিলাক কি বুলি কয় এইটো আপোনালোকে কমেন্ট বক্সত মোক জনাব Okay, bye bye.